হাতটো কিন্তু এনেকুৱাই আছে, কোনো ৰং চং নাই। অলপ পিছত মই ৰঙা কৰি দেখাম ৰ'ব। এইয়া চাওক, চিনি নাই চাওক। এই গাইজ স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ' লৈ। গাইজ আজিৰ ভিডিঅ'টো মানে এনেকুৱা ধৰণৰ হ'ব, মানে জেগাটো ক'বলৈ গ'লে বহুত ডেঞ্জাৰ। মানে মই দেখাই আছোঁ পিছত মানে বহুত মানে ভয়ানক জেগা, কিন্তু মই শুনিছোঁ ভয়ানক নহয়। এতিয়া ছাপ'জ আপোনালোকৰ তাত এটা ভয়ানক জেগা আছে, বহুত ডেঞ্জাৰ, কিন্তু আপোনালোকে ভয় নাখাব, বেলেগে ভয় খাব। এই ঠিক তেনেকুৱা ধৰণৰ মানে জেগাটো বহুত ভয়ানক, কিন্তু এনেকুৱা ধৰণৰ হ'ব পাৰে ময়ো ভয় খাব পাৰিম, কিন্তু ইহঁতৰ গাঁৱৰ মানুহ ভয় নাখায়। তো জেগাটো চাওক, আৰু পাহাৰীয়া জেগা কি বস্তু পোৱা যায়, তো পিছত চাওক, ব্লগটো পিছত চাব। গাইড চাওক জেগাবিলাক এনেকুৱা জেগা, তো মই আপোনালোকক এটাকৈ প্ৰত্যেকটো দেখাই আছোঁ। আৰু পাহাৰীয়া বস্তুটো জানে পাহাৰত কি বস্তু পোৱা যায়, আৰু এটা কথাটো জানে পাহাৰত এনেকুৱা বস্তু পোৱা যায়, মানে শাল গছ পাহাৰত পোৱাই যায়। আৰু শাল আৰু চেগুনটো বেছি নাথাকে, কিন্তু শাল গছ প্ৰত্যেক পাহাৰতে থাকে। ইটাতো নহয় মানে বহুত থাকে, কিন্তু চেগুনৰ গছ এটা দুটা থাকে, মানে কিন্তু শালৰ গছ বহুত থাকে। কিন্তু এইবিলাক সৰকাৰো হয়, বেলেগে কাটিব নোৱাৰে। তো এইবিলাক চাওক, এনেকুৱা চাওক না। আৰু এইপিনে এই চাইডত নদী হয়। মই এটা কথা কৈছোঁ ন, ভয় খোৱা মানে কি জানে, ইয়াত চাওক, ইয়াত ঘৰ বাৰী একো নাই ক'বলৈ। ইয়াত এই চাইডত পাহাৰ আৰু এই চাইডত মানে পথাৰ, ইয়াত মানুহে ৰোৱে। তো চাওক, মানে দিনতহে মানুহ অহা যোৱা কৰে, ৰাতিটো অহা যোৱা নাইয়ে। তো যিয়ে নহওক ভাল, জেগাটো ভালেই, কিন্তু মানুহৰ এইটো ভয়টোতো মানুহে ভয় নিজে লৈ আহে, যে মই ইয়াত গ'লে ভয় খাম। মানুহ যে সাহস কৰি যায়, তে মানুহক কেতিয়াও ভয় নাখায়। কিন্তু ভয়টো হ'ল যে তাত জানে যে তাত গ'লে মোৰ কিবা হ'ব, তাই যদি তথাপি তাত যায়, সেইটোতো জানে এইটো কি হ'ব। তো ঠিক তেনেধৰণৰ। তো ভিডিঅ'টো চাওক, আৰু মানে পাহাৰত কি পোৱা যায়। তো ময়ো আজি চাম, আপোনালোককো আজি দেখুৱাম। তো বলক আৰু পিছলৈ যাওঁ। তো চাওক, লাহে লাহে এইবিলাক চাওক কেনেকুৱা, মানে জেগাটো ইয়াত আগত পুখুৰী আছিল নেকি? পুখুৰী আছিল না? হা, পুখুৰী আছিল। অঁ, ইয়াত মানে JCB দি মাটি কাটছে। তো এইবিলাক মানে এনেকুৱাই আকৌ চাওক, ইয়াত চাগে পানী মানে বানপানী হ'লে বহুত পানী হয়। আৰু চাওক গছ দেখুৱাম ৰ'বা, কি গছ আছেনে নাই। এই ৰ'বা, এটা গছ চাইছোঁ, গছটো দেখুৱাইছোঁ। গাইজ চাওক, এইটো চাওক, এইটো কিহৰ গছ আপোনালোকে ক'ৰবাত চাইছে নেকি? এইটো গছ পাহাৰতে বেছি থাকে। কিবা নাম কয় এইটো, দুধকুচি বুলি কয়। মানে বেলেগ নাজানো, ইহঁতে ক'লে মানে এটা মানুহ সুধিলোঁ, দুধকুচি বুলি ক'লে, গছটোৰ নাম হ'লে দুধকুচি। তো আকৌ বেলেগ ধৰণৰ গাছ আছে, বহুত ধৰণৰ। তো এইপিনে যাম বলক। গাইজ চাওক, এইটো এটা গছ হয়, পাহাৰীয়া গছ। এইটো এটা হয়, চাওক, এইটো আগৰটো বেলেগ, এইটো বেলেগ। এইটো আগৰটো হ'ল দুধকুচি, আৰু সেইটো হ'ল বেলেগ। এইটো দুধকুচি নহয়, পাতটো একে। চাওক, এইটো দুধকুচি, এইটো হ'ল দুধকুচি, আৰু এইটো বেলেগ। এইটোৰ নাম নাজানো। চাওক, এইটো বেলেগ, এইটো পাতটো একে, চাইজ একে, কিন্তু বেলেগ হয় পাতটো। তো এইটোৰ নাম নাজানো। এইটো হ'ল দুধকুচি, আৰু সেইটো বেলেগ। চাওক, একে ধৰণৰ। আকৌ চাওক, আকৌ বেলেগ গছ আছে, মই সব দেখাই আছোঁ। বলক। গাইজ ভিডিঅ'টো বেছি দীঘল নকৰি মানে সোনকালে দেখাই দিওঁ আপোনালোকক। এটা কথা আপোনালোকে জানে গম নাপাওঁ, চেগুন গছ যে আছে, চেগুন গছৰ এটা মানে পাতৰ পৰা এটা ৰং ওলায়। আপোনালোকে চাব কেতিয়াবা, হয়নে নহয় চাওক, কোমল পাতৰ। ৰ'বা, মই দেখাই আছোঁ, কোমল পাতটো এটা ৰ'বা। এই চাওক, মোৰ হাতটো চাওক, মোৰ হাতটো কিন্তু এনেকুৱাই আছে, কোনো ৰং চং নাই। অলপ পিছত মই ৰঙা কৰি দেখাম ৰ'ব। এইয়া চাওক, চিনি নাই চাওক। এইটো চেগুনৰ পাতে হয়, চেগুনৰ পাতৰ পৰা মই ৰং লৈ আহিলোঁ। চাওক, যদি আপোনালোকে বিশেষ নহয়, আপোনালোকৰ যদি চেগুনৰ গাছ আছে, তো চেগুনৰ গছৰ পৰা কোমল পাত ল'ব। কোমল পাত লৈ হাতত এনেকুৱা কৰিব, তাৰপিছত চাব। আৰু বেলেগ গছ দেখাই আছোঁ ৰ'ব। গাইজ চাওক, আৰু এটা গছ পালোঁ। এইয়া চাওক গাইজ, এইটো কেনেকুৱা গছ, ক'তবা চাইছে নেকি আপুনি? চাব পাৰে, কিন্তু চালে পাহাৰীয়া জেগাত চাব পাৰে, মানে পাহাৰত চাব পাৰে। চাওক কেনেকুৱাটো, গছটো ধুনীয়া লাগে, গুৰুৰ পৰাই চাওক। গাইজ কি ক'ম আৰু, মানে এতিয়া আপোনালোকক মই মানে বহুত গছ দেখাব খুজিছিলোঁ পাহাৰৰ, কিন্তু কিনো ক'ম, পৰিস্থিতি বেয়া হৈ গ'ল। মানে ইমান বৰষুণ আহিছিল, মানে ভাগ্য ভাল এটা এই হয় যে চাওক, ফিল্ড এখন হয়, এখন ফিল্ড হয়, পাহাৰৰ ছাইডত হয়। ফিল্ডটোত তাত এখন মানে এটা ঘৰ আছিলে, সেই ঘৰটোত আমি বৰষুণৰ কাৰণে বহিছিলোঁ। এই বৰষুণটো হোৱাৰ পিছত এই ফিল্ডটোত আহিলোঁ। সেইটো আপোনালোকক মই কৈ আছোঁ, মানে আজি আৰু কিনো ক'ম, ইমান বৰষুণ দিল, বৰষুণৰ কাৰণে মানে
দেখাবই নলোঁ আকৌ মানে যি কেইখন দেখাইছোঁ আৰু পাৰিলে আকৌ এদিন পিছত দেখুৱাম পাৰিলে নহয় মই দেখুৱাম এদিন আপোনালোকে চাব তো মই এদিন পিছত দেখুৱাম তো গাইছ আজিলৈ এইখিনিয়ে আৰু তো নেক্সটত আৰু দেখুৱাম তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব